নমস্কাৰ, মই বুলু। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কুক উইথ বুলু। আজি এটা একদম উইণ্টাৰ ছিজনক লৈ কিনে এটা চুপ বনাম মই। একদম মানে চিম্পল কৰি কিনে বনাম, কিন্তু বহুত টেষ্টি হয়। সেইটো মই মোৰ ঘৰত বনাওঁ যেনেকৈ, মই সেইটো শ্বেয়াৰ কৰিম। ইয়াতে মই গোটেই উইণ্টাৰৰ একদম ঠাণ্ডা দিনত যি যি চব্জি মানে স্পেচিয়েল হয় সেইখিনি লৈ কিনেই মই চিকেনৰ লগত বনাম, চিকেন চুপ বনাম। তো সেইটো কাৰণে ইয়াতে গোটা জিৰা, লং, ইলাইচি আৰু জালুক আৰু ডালচেনি এইখিনি অলপ অলপ পৰিমাণ লৈ কিনে কেৰাহীটো গৰম কৰি অকণমান সময় ভাজি, তাৰপিছত তাতে তেল দিয়া নাই কিন্তু দেই, তেলটো মই একদমেই নিদিওঁ। ইয়াতে মাংসখিনি ধুনীয়াকৈ অলপমান ষ্টিমটো প্ৰথমতে বঢ়াই কিনে 2-3 মিনিট ভজাই, তাৰপিছত ষ্টিমটো কমাই দিব লাগিব। কমাই দি কিনে অকণমান সময় ভজাৰ পিছতে কিন্তু এৰি দিব দেই, মানে কেৰাহীৰ পৰা মাংসটো এৰি দিব। চ' এয়া ধুনীয়াকৈ দেখিছে এৰি এৰি আহিছে, এনেকৈ ভাজিলে হ'ল। অলপ সময় ভজাৰ পিছত এটা এটাকৈ ইনগ্ৰিডিয়েণ্টছ দি থাকিলে হ'ল। এই প্ৰথমতে নহৰুৰ মানে ফ্লেভাৰটো বহুত ষ্ট্ৰং ন, সেইকাৰণে নহৰুটো অকণমান আগতে দি কিনে প্ৰথমতে ভাজি লওঁ। ভাজি লৈ কিনে ইয়াতে এটা এটাকৈ গোটেইখিনি বস্তুৱেই দি থাকিলে হ'ল। মটৰ দিলোঁ, ইয়াৰ পিছত গাজৰ দিম, এনেকৈ মানে দি থাকিলে হ'ল, কিন্তু ষ্টেপ বাই ষ্টেপ দিব। এয়া এবাৰ গাজৰ দিলোঁ, এনেকৈ 2 মিনিট 3 মিনিট ভাজি কিনে আকৌ এইটো দিলে, এনেকৈ আৰু। তেতিয়া মাংসৰ যিটো কেঁচা কেঁচা গোন্ধ, সেই গোন্ধটো বহুতেই বেয়া পায়। মই যেনেকৈ বিশেষকৈ বেয়া পাওঁ, চুপত মানে ডাইৰেক্ট চিটি মাৰি কিনে বনোৱাটো মানে নবনোৱা নহয়, বাট মই এইটো বেছি ফেভাৰ কৰোঁ আৰু, যে এইটো বেছি ভাল আৰু। চ' ইয়াতে গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ অলপমান পিছত উতলাৰ পিছতে এটা এটাকৈ আৰু বেলেগ বাকী বস্তুখিনিও দি থাকিম। এতিয়া এটা গোটা বিলাহী দি থৈ দিলোঁ, জলকীয়া 3টা দিলোঁ, অকণমান পিঁয়াজো দি দিলোঁ। এতিয়া সোৱাদ অনুসৰি যিখিনি জোল মানে চুপটো যিমানখিনি ৰাখিব সেই হিচাপত নিমখটো দিব। ঢাকনি লগাই এতিয়া ষ্টিমটো বঢ়াই দিম। সেয়া দেখিছে উতলি আছে। এতিয়া আকৌ কেইটামান ভেজিটেবলছ দিম। ফুলকবি ইমান বেছি টাইট বস্তু নহয়, সেইকাৰণে অলপ দেৰিকৈ দিব লাগে, নহ'লে চুপত গলি গ'লে ভাল নালাগে বস্তু। ইয়াতে আলু যোনে পচন্দ কৰে সিহঁতে আলুও দিব পাৰে। আলু দিলে আৰু বেছি টেষ্ট হয় কিন্তু দেই। আমি আলু নাখাওঁ বেছি, সেইকাৰণে আমি আলুটো নিদিওঁ আৰু। এতিয়া অলপ সময় উতলাৰ পিছত আকৌ বন্ধাকবিবিলাক দিলোঁ। বন্ধাকবিটো বহুতেই নৰম হয়, সেইকাৰণে অলপ দেৰিকৈ দিলোঁ। এতিয়া বিলাহীটোৰ পৰা বাকলিখিনি ধুনীয়াকৈ টান দিলেই ওলাই আহিব, এনেকৈ ওলাই দিলোঁ। এতিয়া অলপ বিলাহীটো ওলাই আনি কিনে অলপমান ধুনীয়াকৈ সানি দি দিম, তেতিয়াহ'লে বস্তুটো আৰু ধুনীয়া মানে টেষ্ট আহিব, ফ্লেভাৰটোৰ পৰা আহি যাব আৰু। এতিয়া মই ধুনীয়াকৈ এইটো একদম নৰম কৰি কিনে পিটিকি দিম আৰু। এইটো কিন্তু মোৰ বাঁহৰ মূৰা দি কিনে মানে বনোৱা হয়, একদম ট্ৰেডিশ্যনেল বস্তু হয়। বহুত ধুনীয়া মানে লাগে আৰু সুবিধাও হয়। দেখিছে আপোনালোকে মই ধুনীয়াকৈ মানে এনেকৈ বেঙেনা পোৰা, বিলাহী পোৰা, এনেকৈ যিকোনো মানে সানি আলু পিটিকাই বনাব লাগিলে হাত লগাব নালাগে আৰু, ধুনীয়াকৈ এইটো দি মানে সানি লোৱা হয়। এতিয়া মই ইয়াতে একদম ডাঙৰ ডাঙৰকৈ পালেং শাক দি দিছোঁ। এতিয়া অকণমান সময় ঢাকি দিম। পালেং শাকটো কিন্তু হোৱাৰ আগে আগে দিব দেই। পালেং শাকটো অলপমান হেৰি হৈ থাকিলে ভাল লাগে, বেছি গলি গ'লে ভাল নালাগে। আৰু এতিয়া মই এটা টুইষ্ট দিম, মেগী মছলাটো দিব, বহুত বেলেগ এটা টেষ্ট পাব মানে। নৰ্মেলি চুপত নিদিয়ে, কিন্তু মই মানে এনেকৈ যদি ভেজিটেবলছ দি বনাওঁ মানে উইণ্টাৰত আৰু, তেতিয়া কিন্তু মই দিওঁ। ইয়াতে বহুতে বাটাৰ দিব পাৰে, অলপমান অইলো ইউজ কৰিব পাৰে। মই একদমেই অইল ফ্ৰী বনাইছোঁ। ইয়াতে মই কোনো বাটাৰ ইউজ কৰা নাই। আৰু ব্লেক পেপাৰ মই একদম লাষ্টত মানে ছাৰ্ভ কৰা সময়তহে দিম, তেতিয়া যিটো ষ্ট্ৰং ফ্লেভাৰ আহে এইটো বহুত ভাল লাগে। আৰুতো মই কেইটামান ব্লেক পেপাৰ ভাজি থাকোঁতেই দিছিলোঁ। এতিয়া মই ৰেডি হৈ গ'ল। দেখিছে মই চুপটো কেনেকুৱা ধৰণত ৰাখিছোঁ, এই হিচাপতে ৰাখিলে হ'ল। আলু যোনে খাই ভাল পায় সেইসকলে 1 পিচ 2 পিচ আলু অলপমান গলাই দিব, বেছি টেষ্টি লাগিব আৰু। এয়া হৈ গ'ল। ইয়াতে কিন্তু অকণমান পিঠাৰ গুড়িও দিব পাৰে, ধুনীয়া এটা টেষ্ট আহে সেইটোতো। মই একো দিয়া নাই, মই একদম চিম্পুলকৈ দিছোঁ। অপশ্যনবিলাক আপোনালোকক কৈছোঁ, কেতিয়াবা সেনেকৈ বনালে পিঠাগুড়ি দি বনালেও মই শ্বেয়াৰ কৰিম। এয়া আমাৰ ভেজিটেবল চিকেন চুপ হৈ গ'ল। এতিয়া মই ব্লেক পেপাৰ দি আছোঁ। এইখিনি ব্লেক পেপাৰ দি উঠি কিনে ইয়াতে কিন্তু অকণমান বাটাৰ দিব পাৰে দেই, বহুত টেষ্ট পাব। আজিলৈ আহোঁ, বাই বাই।